হাঁহি ক'ৰবাত হেৰাই গৈছিল নেকি অখিলা? ভাল হাঁহি হেৰাই গৈছিল। অকণমান কৈ যাওক কেনেকুৱা লাগিছে? মাৰ ওচৰলৈ আহি মানে এইটো আৰু মই বুজাব নোৱাৰো। অকণমান ৰ'বচোন। মাৰ ওচৰলৈ অহাৰ যিটো উৎসাহ, আৱেগ, অনুভূতি সেইটো মই বুজাব নোৱাৰিম। মোৰ মা মোৰ জিউলা, মোৰ কলিজা। গতিকে মাৰ ওচৰলৈ আহিবলৈ পোৱাটো এটা বিশেষ ধৰণৰ অনুভৱ। এইটো আৰু কেতিয়াও কৈও বুজাব নোৱাৰো, লিখিও বুজাব নোৱাৰো। আমি বেছি সময় নলওঁ যিহেতু যথেষ্ট মানুহ